মৰমৰ সন্মানীসকল তোমালোক আটাইকে মই আছামিজ জ্ঞানকুলৰ নতুন এটা পাঠৰ মাজলৈ স্বাগতম জনাইছো। আশা কৰোঁ তোমালোক আটাইয়ে ভালে কুশলে আছে। আজিৰ পাঠত আমি শিকিম অসমীয়া ব্যঞ্জন বৰ্ণৰ বৰ্ণসমূহত থকা মাত্ৰা সম্পৰ্কে। মাত্ৰা সম্পৰ্কে শিকাৰ আগতে আমি জানিব লাগিব যে মাত্ৰা কি। মাত্ৰা হৈছে কোনো এটা বৰ্ণৰ ওপৰফালে মানে মূৰৰ ফালে থকা দাগ চিহ্ন। এতিয়া যদি আমি বৰ্ণমালাখন চাওঁ তেনেহ'লে আমি দেখা পাম যে কিছুমান বৰ্ণত দাগ চিহ্ন সম্পূৰ্ণৰূপে আছে, কিছুমান বৰ্ণত মূৰৰ ওপৰত দাগ চিহ্ন অকমানি আছে, আৰু আন কিছুমান বৰ্ণত আছে দাগ চিহ্ন একেবাৰে নাই। এতিয়া আমি যদি লক্ষ্য কৰোঁ ক বৰ্ণটো তোমালোকে দেখিছা, ক বৰ্ণত এই দাগ চিহ্নটো সম্পূৰ্ণৰূপে আছে। খ বৰ্ণটোত দাগ চিহ্ন আছে অকমানি, গ বৰ্ণটোত দাগ চিহ্ন আছে অকমানি, খ বৰ্ণটোত সম্পূৰ্ণৰূপে আছে, আৰু ঙটোত একেবাৰে দাগ চিহ্ন নাই। যিবোৰ বৰ্ণত সম্পূৰ্ণৰূপে দাগ চিহ্ন আছে সেই বৰ্ণবোৰক কোৱা হয় পূৰ্ণ মাত্ৰাৰ বৰ্ণ, মানে সম্পূৰ্ণৰূপে দাগ চিহ্ন থকা বৰ্ণ। কি বুলি কোৱা হয়? পূৰ্ণ মাত্ৰাৰ বৰ্ণ। আৰু যিবোৰত অকমানি অকমানি দাগ চিহ্ন আছে সেইবোৰক কোৱা হয় অৰ্ধ মাত্ৰা থকা বৰ্ণ। অৰ্ধ মানে হৈছে আধা, আধা মাত্ৰা থকা বৰ্ণ বা অৰ্ধ মাত্ৰা থকা বৰ্ণ। আৰু যিবোৰত একেবাৰে দাগ চিহ্ন নাই সেইবোৰক কোৱা হয় মাত্ৰা নথকা বৰ্ণ। আমি তিনি ধৰণৰ বৰ্ণ পালোঁ। এটা হ'ল পূৰ্ণ মাত্ৰা থকা বৰ্ণ, এক নম্বৰত আমি পালোঁ পূৰ্ণ মাত্ৰা থকা বৰ্ণ। পূৰ্ণ মাত্ৰা থকা বৰ্ণ বুজোৱাৰ কাৰণে মই এই বৃত্তৰ চিহ্নটো ব্যৱহাৰ কৰিছোঁ। যিবোৰ বৰ্ণত বৃত্ত আকাৰে ৰখা হৈছে, সম্পূৰ্ণ বৃত্ত দিয়া হৈছে, সেইবোৰ বৰ্ণ হৈছে পূৰ্ণ মাত্ৰা থকা বৰ্ণ। তেনেদৰে অৰ্ধ মাত্ৰা থকা বৰ্ণবোৰৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ এটি বাকচৰ। বাকচৰ ভিতৰত যিবোৰ বৰ্ণ আমি ৰাখিছোঁ সেইবোৰ বৰ্ণ হৈছে অৰ্ধ মাত্ৰা থকা বৰ্ণ। আৰু যিবোৰ বৰ্ণত একেবাৰে মাত্ৰা নাই সেইবোৰ বৰ্ণক আমি অৰ্ধবৃত্তকাৰে তলৰ ফালৰ পৰা আমি ফেৰি ৰাখিছোঁ, আৰু সেইবোৰ বৰ্ণ হৈছে সম্পূৰ্ণৰূপে মাত্ৰা নথকা বৰ্ণ। এতিয়া আমি ইয়াতে লক্ষ্য কৰোঁ যে কোনটো কোনটোত আমি বৃত্তাকাৰ দিছোঁ, মানে কোনটো কোনটো বৰ্ণ পূৰ্ণ মাত্ৰাৰ বৰ্ণ। এতিয়া যদি আমি প্ৰথমৰ পৰা চাওঁ, ক বৰ্ণটোত সম্পূৰ্ণৰূপে মাত্ৰা আছে, ক বৰ্ণক আমি বৃত্ত আকাৰে ৰাখিছোঁ। তেনেদৰে ঘ বৰ্ণত সম্পূৰ্ণৰূপে মাত্ৰা আছে, খ বৰ্ণক আমি বৃত্তৰ মাজত ৰাখিছোঁ। প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয় জ, মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য থ, দন্ত্য ত, দন্ত্য দ, দন্ত্য ন, ফ, ব, ভ, ম, অন্তস্থ জ, ৰ, ল, ৱ, মূৰ্ধন্য খ, দন্ত্য খ, হ, খ, দৰে ৰ বা দবিন্দু ৰ, ধৰে ৰ বা ধবিন্দু ৰ, আৰু য়। এইকেইটা হৈছে পূৰ্ণ মাত্ৰা থকা বৰ্ণ, আৰু এইকেইটা সম্পূৰ্ণৰূপে বৃত্তৰ আকাৰে বৃত্তটোৰ ভিতৰত ৰখা হৈছে, যাতে তোমালোকে সহজে লক্ষ্য কৰি এইটো মনোযোগ দি শিকিব পাৰা। তাৰপিছত আছে অৰ্ধ মাত্ৰা থকা বৰ্ণ, আধা মাত্ৰা থকা বৰ্ণ। সেইবোৰ আমি কি কৰিছোঁ, এটা বাকচৰ মাজত ৰাখিছোঁ। যেনে খ বৰ্ণ, গ, জ, জটো অৰ্ধ মাত্ৰা থকা বৰ্ণ, জ, মূৰ্ধন্য ন, দন্ত্য থ, দন্ত্য ধ, প, তালব্য খ। এইকেইটা হৈছে অৰ্ধ মাত্ৰা থকা বৰ্ণ, আৰু এইকেইটাক ৰখা হৈছে বাকচৰ ভিতৰত। আৰু যিকেইটা বৰ্ণত একেবাৰে মাত্ৰা নাই সেইকেইটাক আমি কি কৰিছোঁ, অৰ্ধবৃত্তকাৰে তলৰ ফালৰ পৰা চিহ্ন দিছোঁ। যেনে ঙ, ইয়াত একেবাৰে মাত্ৰা নাই, ইয়াক আমি আধাকে বৃত্তৰ চিন দি এইটো বুজাব বিচাৰিছোঁ। য়, য় বৰ্ণ নাই, ইয়াত আমি কি কৰিছোঁ, তলৰ ফালৰ পৰা আমি দাগ চিহ্ন দিছোঁ। তেনেদৰে খণ্ডত্ব, অনুস্বাৰ, বিসৰ্গ আৰু চন্দ্ৰবিন্দু, এইকেইটা হৈছে মাত্ৰা নথকা বৰ্ণ। যদি তোমালোকে মন দিয়া আৰু হিচাপ কৰা তেনেহ'লে অসমীয়া ব্যঞ্জন বৰ্ণখনত তোমালোকে মুঠ পাবা 41টা বৰ্ণ। এই 41টা বৰ্ণৰ ভিতৰত 27টা বৰ্ণ হৈছে সম্পূৰ্ণৰূপে মাত্ৰা থকা বৰ্ণ, যিবোৰ বৰ্ণৰ ওপৰত সম্পূৰ্ণৰূপে দাগ চিহ্ন আছে। 8টা বৰ্ণ হৈছে অৰ্ধ মাত্ৰা থকা বৰ্ণ, অকমানি অকমানি য'ত দাগ চিহ্ন আছে। আৰু 6টা বৰ্ণ হৈছে তোমাৰ সম্পূৰ্ণৰূপে মাত্ৰা নথকা বৰ্ণ। এতিয়া তোমালোকে বুজি পালা যে মাত্ৰা কাক বোলে,
কোনটো কোনটো বৰ্ণত পূৰ্ণমাত্ৰা আছে, কোনটো বৰ্ণত অৰ্ধমাত্ৰা আছে আৰু কোনটো বৰ্ণত একেবাৰে মাত্ৰা নাই। মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ তোমালোকক আমাৰ ইউটিউব চেনেল আছামিজ জ্ঞানকুলৰ লগত জড়িত হৈ থকাৰ কাৰণে। পৰৱৰ্তী পাঠৰ কাৰণে তোমালোক সংযোগ হৈ থাকিবা আমাৰ চেনেলৰ লগত। তেতিয়ালৈকে তোমালোকে হাঁহি থাকা, খেলি থাকা আৰু পঢ়ি থাকা।